আপোনালোকক স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। এই যে চৰকাৰে লকডাউন দিলে, লকডাউনটো 21 দিন কিয় দিলে আপোনালোকে ভাবেনে কেতিয়াবা? 20 দিনটো দিব পাৰিলে হয় মূৰামূৰিকৈ, বা 25 দিন দিব পাৰিলে হয়। এতিয়া 21 দিন দিয়াৰ প্ৰকৃত অৰ্থ কি? এইটো কুৱেশ্যন মানে মোৰ মনতো আহিছিল, তো সেইবাবে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে জানি বহুত ভাল পাব। আৰু চাব, ভিডিঅ'টো শেষত আপোনাৰ সকলোৰে বাবে এটা গিফ্ট আছে, যিটো মানে এই লকডাউনৰ সময়ত আপোনালোকৰ সকলোৰে বহুত কামত আহিব। তো ভিডিঅ'টো নিশ্চয় শেষলৈ চাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো আপোনালোকক মই এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ। মানে চাব, আপুনি ধৰি লওক ৰাতিপুৱা 5 বজাত উঠিম বুলি ভাবি আছে, কিন্তু পৰা নাই। হয়তো আপুনি এলাৰ্ম দি উঠি আছে, নাইবা মাক মাতিব দিছে, কাৰোবাক মাতিব দিছে আৰু নিজে উঠিব সাৰ পোৱা নাই। কিন্তু যদি আপুনি এই এলাৰ্ম দি হওক বা মায়ে মাতিয়ে হওক, যদি আপুনি কণ্টিনিউ 21 দিন উঠিব পাৰে, তেতিয়া 22 নম্বৰ দিনৰ দিনা আপোনাক কোনো মাতিব নালাগে বা আপুনি এলাৰ্ম দিব নালাগে, আপুনি নিজে সাৰ পাব। মানে কি কথাটো বুজি পালেনে? যদি কোনো এটা কাম আপোনালোকে 21 দিন ধৰি কণ্টিনিউ কৰিব পাৰে, তেতিয়া মানে সেইটো অভ্যাসত পৰিণত হয়। এইটো কথা মই কোৱা নাই, মনোবিজ্ঞানীসকলে বহু বছৰ ধৰি ৰিচাৰ্চ কৰি এইটো উলিয়াইছে। মানে যিকোনো এটা কাম আপুনি 21 দিন কণ্টিনিউ কৰক, এদিনো গেপ নিদিয়াকৈ 22 নম্বৰ দিনা দেখিব সেই কামটো কৰিবলৈ আপোনাৰ ইচ্ছা যাব, বা আপোনাৰ অট'মেটিকেলি আহি যাব। যেনেকৈ আপুনি 5টা বজাত উঠিব চেষ্টা কৰি আছিল, কিন্তু পৰা নাছিল। 21 দিন কিবাকৈ উঠিলে, এলাৰ্ম দিয়ে হওক বা মায়ে মাতিয়ে হওক, কিবাকৈ উঠিলে আৰু আপোনালোকে। কিন্তু 22 নম্বৰ দিনা আপোনালোকে দেখিবলৈ পাব যে আপোনাক কোনো মাতিব লগা হোৱা নাই, নিজে আপোনালোকে সাৰ পাইছে। কথা তেনেকুৱা ধৰণৰ। সেইবাবে মানে চৰকাৰে কি কৰিছে, 21 দিন বন্ধ দিছে, যাতে মানুহে এই 21 দিনত কিবা এটা ভাল কাম কৰিব পাৰে। ধৰি লওক ভাল কাম মানে মানুহে ভাবিছে এতিয়া বৰ হৈ আছোঁ, কি কৰোঁ, পইচা লছ, বেপাৰ লছ, সকলো লছ। কিন্তু তেনেকুৱা কিয় ভাবিছে আপোনালোকে? এই 21 দিনটো আপোনালোকে ভাল কামত খটাওক। ধৰি লওক কোনোবাই ইউটিউব চেনেল খুলিম বুলি ভাবিছিলে, 21 দিনত কণ্টিনিউ ভিডিঅ' আপলোড দিয়ক, আপোনালোকে ছাকচেছ হ'ব ইউটিউবত। তাৰপিছত কোনোবাই কিতাপ পঢ়িম বুলি ভাবি আছিল, বা কিতাপ পঢ়িব পাৰে, কবিতা লিখিম বুলি ভাবি আছে কিছুমানে, স্কুল কলেজ বা অফিচৰ কাৰণে কবিতা লিখিব নোৱাৰে। তো 21 দিন আপোনালোকক সময় দিছে, যাতে আপুনি এইটো অভ্যাসত পৰিণত কৰিব পাৰে। কাৰণ কিয় জানেনে? কৰোণা ভাইৰাছ কেতিয়া শেষ হ'ব কোনো গেৰাণ্টি দিব নোৱাৰে। সেইবাবে চৰকাৰে 21 দিন দিছে, যাতে আপোনালোকে কিবা এটা অভ্যাস কৰি ল'ব পাৰে, কিবা এটা কাম। ধৰি লওক কোনোবা কবিতা লিখা আৰম্ভ কৰিছে, 21 দিন আপোনালোকে কণ্টিনিউ কবিতা লিখক, তেতিয়া আপোনাৰ এইটো অভ্যাসত পৰিণত হ'ব। বুজি পাইছে নেকি কৈছোঁ? তো সেইবাবে চৰকাৰে 21 দিন বন্ধ দিছে। 20 দিনো দিব পাৰিলে হয়, কিন্তু যাতে আপোনাৰ অভ্যাসত পৰিণত হয় কিবা এটা কাম, ভাল কাম এটা, সেইবাবে মানে 21 দিন বন্ধ দিছে। চাব, এই কৰোণা ভাইৰাছৰ কাৰণে চৰকাৰে লকডাউন দিছে, সেইটো সকলোৱে মানাটো দৰকাৰ। কিন্তু আপোনালোকে নিশ্চয় দেখিছে, টিভিয়ে কাগজে পত্ৰ দেখিছে, কি কৰিছে, লকডাউন মনা দূৰৰে কথা, মানুহে মানে নৰ্মেল লাইফতকৈ মানে বেছি ভিৰ কৰি আছে বজাৰত। মানে ধেমালি বুলি ভাবি আছে নেকি কৰোণা ভাইৰাছটো? যিটো বেমাৰৰ মানে ভাইৰাছৰ আজিলৈকে কোনো ভেকচিন উলিয়াব পৰা নাই বা ঔষধ ওলোৱা নাই, সেই বেমাৰটো আপোনালোকে কিয় চিৰিয়াছলি লোৱা নাই? আপোনালোকে লকডাউন মানি চলক ভালদৰে। আপোনালোক ভালকৈ মই এটা উদাহৰণত বুজাই দিছোঁ। চাব, আমি বাস কৰা পৃথিৱীখনক যদি আপোনালোকে এটা জীৱিত বস্তু বুলি ভাবে, আৰু যদি কৰোণা ভাইৰাছবোৰক এখন কল কাৰখানাবোৰক কৰোণা ভাইৰাছ বুলি ভাবে, তো ভাবকচোন ডেইলি কিমান কল কাৰখানাৰ পৰা ধোঁৱা ওলাই আছে, বা আৱৰ্জনাবোৰ নদীত পেলাই দি আছে। তো এই ডেইলি কিমান কৰোণা ভাইৰাছে পৃথিৱীখনক আক্ৰমণ কৰি আছে। তো এনেকুৱা ভাবিব পাৰে যে এই 21 দিন পৃথিৱীয়ে জিৰণি লৈছে, যেনেকৈ কৰোণা ভাইৰাছৰ পৰা বাচিবলৈ মানুহে নিজৰ ইমিউন ছিষ্টেমটো, অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বঢ়াবলৈ ডক্তৰে পৰামৰ্শ দিছে। ঠিক সেইদৰে প্ৰকৃতিও কিজানি এই 21 দিন আপোনালোকৰ ঘৰতে থাকি প্ৰকৃতিয়ে নিজৰ মানে এই সকলোবোৰ কল কাৰখানাৰ পৰা মানে মুক্ত হয়, মানে 21 দিন নিজৰ শক্তিটো বঢ়াবলৈ কিজানি এটা সুযোগ দিছে, বা সুযোগ লৈছে, আপোনালোকক নিজকো দিছে। তো আপোনালোকে লকডাউনটো মানি চলক। তো আপোনালোকে নিশ্চয় বুজি পালে ভিডিঅ'টোৰ কথাখিনি। আপোনালোকক মই প্ৰথমতে কৈ দিছিলোঁ যে ভিডিঅ'টো যিয়ে শেষলৈ চাব তেওঁলোকৰ বাবে এটা গিফ্ট আছে। তো ভিডিঅ'টো এইখিনিলৈ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক। তো গিফ্টটো আপোনালোকক কৈ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন চেক কৰিব। ডিছক্ৰিপশ্যন চেক কৰিলে এটা লিংক পাব, সেই লিংকটোত ক্লিক কৰিলে এটা PDF ফাইল অ'পেন হ'ব, য'ত আপোনালোকে কিছুমান বহু মূল্যৱান কিতাপ পাব, যিবিলাক বৰ্তমান সময়ত কিনিবলৈ নাপায়, বা পালেও মানুহে এইবিলাক নপঢ়ে। বহুত ভাল ভাল কিতাপ হয়। ছৈয়দ আব্দুল মালিকৰ কিতাপ আছে, তাৰপিছত বহুত ভাল ভাল কিতাপ আপোনালোকে পঢ়ি ভাল পাব। মই নিজেও পঢ়ি আছোঁ, আপোনালোকেও পঢ়ক। তো এইটো গিফ্টেই হ'ল ন। এই 21 দিন মানুহে বৰ হৈ থকাতকৈ কিতাপ পঢ়িব পাৰিব। এনেতো কিতাপ নিকিনিলে হয়, বা কিতাপ কিনিব যাব নোৱাৰে। তো আপোনালোকক মই কিতাপকেইখন দি দিলোঁ, তো এইটো গিফ্টেই হ'ল। চ' যদি ভিডিঅ'টো সঁচাকৈ ভাল পালে এটা লাইক কৰিব। চেনেলটো যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাৰ বটনটো টিপি দিব। তেতিয়া আপোনালোকে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমতে পাব। তো আজিলৈ ইমানেই আছিল, বাই বাই।